আজি ডিউটি শেষ কৰি ঘৰলৈ বুলি ওলালোঁ। এতিয়া পালোঁ মই জালুকবাৰী আৰু আজিকালি ইয়াত বাছবোৰে ব্ৰিজ পাৰ হৈ তাতে ওপৰতে নমাই দিয়ে আৰু এই গোটেইখিনি খোজকাঢ়ি আহিব লাগে আৰু এতিয়া মই খোজকাঢ়ি আহি আছোঁ আৰু খোজকাঢ়ি আহি থাকোঁতে তলত এখন মেজিক পালোঁ। সেইটো বাৰু ভিডিঅ' কৰা নহ'লে, কিন্তু এয়া চাওকচোন বাটত আহি থাকোঁতে চকুত পেল ৰাস্তাৰ মাজত নতুনকৈ ফুল গছ লগাইছে। সঁচাকৈ বহুত ধুনীয়া লাগিছে। যিয়ে এই কামটো কৰিছে বহুত ভাল কাম কৰিছে। এতিয়া এই ৰাস্তাটো আগতকৈ আৰু বেছি সুন্দৰ লাগিছে। তাৰ পিছত ঘৰ পালোঁ, ঘৰ পাই ভাত খালোঁ। সেইবিলাক বাৰু ভিডিঅ' কৰা নহ'লে, কাৰণ ডিউটিৰ পিছত ইমানে ভাগৰ লাগিছিল যে ফোন ধৰি ভিডিঅ' কৰাৰ শক্তিয়ে নাছিল। ভাত খাই ফ্ৰেছ হৈ এয়া আমি ওলাই আহিলোঁ চিনেমা চাম বুলি, কাৰণ মায়ে মোক মাতি আছিলে চিনেমা চাবলৈ। এয়া চিনেমাখনৰ নাম হৈছে ককা দেউতা নাতি আৰু হাতীটো। আৰু এয়া মই ঘৰত যাওঁতে ইয়াতে নামি টিকেটটো কাটি থৈ গৈছিলোঁ। তাৰপিছত ফ্ৰেছ হৈ আকৌ ওলাই আহিছোঁ চিনেমাখন চাম বুলি। এইটো হৈছে আমাৰ বিজয়নগৰৰ চিনেমা হল, চিলভাৰ স্ক্ৰীণ। আৰু এতিয়া 5টা বাজিয়ে গ'ল অলৰেডি। আমি ভিতৰত সোমালৈকে চিনেমা আৰম্ভ হৈয়ে গ'ল। আমাৰ আহোঁতে অকণমান দেৰি হ'ল। আৰু এটা কথা, এই ভিডিঅ'টোত যে লগাইছে গানটো মোৰ ভালেই লাগিছে, কিন্তু মোৰ অনুভৱ হয় এই গানটো চিনেমাৰ সেই চৰিত্ৰৰ লগত একদম মিল খোৱা নাই। আপোনালোকৰ বাৰু মতামত কি জনাবচোন কমেণ্ট কৰি। এতিয়া দিলে ইণ্টাৰভেল, আৰু ইণ্টাৰভেলত আমি ওলালোঁ কফি, বাৰ্গাৰ আৰু পপকৰ্ণ খাওঁ বুলি। এয়া লৈ আনিলোঁ আৰু লৈ আনোঁতে জানেনে আৰু চিনেমা আৰম্ভ হৈ গ'ল। আমাৰ তাৰমানে চবতে লেট। এই বস্তু আনোঁতেও আমি লেট, চিনেমা চাবলৈ আহোঁতেও লেট, বস্তু লওঁতেও লেট। চিনেমাখনৰ মই কিছুমান সৰু সৰু ক্লিপ লগাই দিছোঁ, কিন্তু কপিৰাইটৰ কাৰণে ভয়ো লাগে ভিডিঅ'টো বন্ধ হৈ যাব বুলি। কপিৰাইটৰ কাৰণে দিব নোৱাৰি, কিন্তু তথাপিও সৰু সৰু ক্লিপ কিছুমান দিব মন গ'ল, যিখিনি ভাল লাগিছে। মনৰ বেজাৰতে চালো হয় বিকুদা কলৈ যাওঁ এয়া চিনেমাও শেষ হৈ গ'ল। আমি দুখনমান ফটো চটো উঠিলোঁ। আৰু জানেনে আমাৰ ভণ্টিৰ ইমানে ভাল লাগিছে, আজিৰ লগত 2বাৰ চালে তাই। এয়া আমি ওলালোঁ চিনেমা হলৰ পৰা, আৰু আমি চাইছিলোঁ 5টা বজাৰ শ্ব', আৰু এতিয়া বাজিলে 8টা। আৰু ইমান মানুহ হৈছিল চাওকচোন, ৰাতি হ'লেও যে মানুহ কমা নাই আৰু। আমি চালোঁ চিনেমা, ভাল লাগিল। এয়া আমি ৰিক্সাত উঠি ঘৰলৈ গৈ আছোঁ, আৰু ঘৰ যাই পূৰা শুই যাম, কাৰণ বহুত ভাগৰ লাগিছে। ৰাতিপুৱাৰ পৰা ডিউটি কৰিছোঁ, ঘৰত আহিছোঁ, চিনেমা চালোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই, আকৌ লগ পাম নতুন এটা ভ্লগত।